এয়া আমি চুকীয়া পথাৰৰ শিৱৰাত্ৰি চাবলৈ আহিলোঁ। কেনেকুৱানো বুলি চাওঁগৈ বুলি মানে বছৰো অহা নাছিলোঁ, প্ৰথমবাৰ আহিছোঁ। এয়া আমাৰ গাঁৱৰ ওচৰৰ বাকেইজনী মাহঁতি ছোৱালীহঁতি চবেই গৈ আছে। এয়া আপোনালোকক আৰম্ভ কৰিছোঁ, ডাইৰেক্ট মানে জেগাৰ পৰাই আৰম্ভ কৰি দিছোঁ আপোনালোকক। এইফালে ওচৰৰ ছোৱালী এজনী কি ক'ম আৰু মানুহ বহুতেই হৈছিলে, কিন্তু আমি অহাৰ পাছত আৰু বেছি মানুহ হৈছিলে। আমি এতিয়া মানে বেছি মানুহ থকাকৈ নেপালোঁগৈ, তথাপিও বহুতে মানুহ হৈছে বাৰু। এইফালে যি মিঠাইবিলাক ওলাইছে নহয়, মানে খাওঁ লাগি যায়, কিন্তু নেখাওঁ যে সেইকাৰণে খাওঁ এনেই কৈ দিছোঁ আৰু আপোনালোকক। এইফালে চাওঁ মানে ওচৰতে ৰখি আছোঁ, ক'ত যাওঁ ক'ত নাযাওঁ বুলি ভাবি আছে সিহঁতে। তাৰপিছত আমি চাকি জ্বলাবলৈ গ'লোঁ। ইয়াৰ ভিতৰত সোমাই গৈ আছোঁ এতিয়া। ভিতৰত ভালে লাগিলে বাৰু, সকলোৱে লাইন পাতি যাবলগীয়া হৈছে। মানুহৰ ভিৰ হোৱা ঠাইত যে সেইকাৰণে লাইন পাতিবলগীয়া আছে বাৰু। এইফালে ছাইডত খিচিৰি দি আছে আৰু লাষ্টতে খিচিৰি খালোঁ বাৰু, আপোনালোকক দেখুওৱা নহ'ল। ভালে আছিলে খিচিৰিখিনি খাই। তথাপি আমি এতিয়া ভৰি ধুবলৈ যাম আৰু ভৰি ধোৱা ঠাইতো বহুত মানুহ ভিৰ আছে, তথাপিও আপোনালোকক দেখাবলৈ নহ'ল আৰু এইখিনি ভিডিঅ' কৰি থাকিবলৈ মানে অলপ দিগদাৰ লাগে, সেইকাৰণে কৰা নহ'ল। ভৰি চৰি ধুই আহিলোঁ। এতিয়া আমি চাকি আৰু ধূপ জ্বলাওঁ বুলি ভাবিলোঁ, তাতে চাকি ধূপ জ্বলাবলৈ আহিলোঁ। এইফালে চাকি জ্বলাবৰ কাৰণে মানুহ বহুতেই ভিৰ হৈ আছে। আমি লাহেকৈ জ্বলাম বুলি অলপ ৰৈ দিছোঁ, মানে জেগা ওলাবৰ কাৰণে। ফাইনেলি আমাৰ চাকি ধূপ জ্বলাই মেলি হৈ গ'ল। ইমান ধুনীয়াকৈ মানুহবিলাকে চাকি জ্বলাইছে, মানে দেখিয়ে কিবা এটা ভাল লাগিছে। এইফালে চাওক, মানে ধুনীয়াকৈ মূৰ্তি বহাই কেনে থৈ দিছে। ইমান দূৰ দূৰণিৰ পৰা আহিছে নহয় মানুহবিলাক চাকি জ্বলাবলৈ, আৰু বেটী আৰু ছোৱালীয়ে মই মানে আগলৈ গৈ আছোঁ এতিয়া বজাৰখন চাবলৈ কাৰণে। কিনো বস্তু আহিছে তাকে চাবলৈ গৈ আছোঁ। এতিয়া আমি বাহিৰত মন্দিৰৰ পৰা ওলাই মেলি আহিলোঁ আৰু এতিয়া এইফালে চাওক ইমান ধুনীয়া বস্তু ওলাইছে নহয়, মানে ওলমাই থৈ দিছে। কিবা দেখিয়ে কিবা লং লাগি গ'ল আৰু শেষত